নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে দুটা নতুন ৰেচিপি লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে বাঁহৰ গাজ। বাঁহৰ গাজখিনি আগতীয়াকৈ চাফা কৰি লোৱা হ'ল। এতিয়া মই চালাডত গাজখিনি পিহি ল'ম। এইডোখৰ হৈছে বাঁহৰ গাজটোৰ আগচোৱা অংশ, এইখিনি কোমলীয়া। প্ৰথমতে এইখিনি মই ভাজিম, সেইকাৰণে পিহি লৈছোঁ। এতিয়া যিহেতু বাঁহৰ গাজৰ ছিজন, আপোনালোকে খাই চাবচোন। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া মই আগৰ চোৱা বাঁহৰ গাজ মই ধুনীয়াকৈ পিহি লৈ প্লেটখনত উঠাই লৈছোঁ। এইখিনি চব্জি বনাম মই। ইয়াৰ পৰা অকণমান ৰস মই চেপি শুকান কৰি ল'ম। এয়া বাঁহৰ গাজখিনি প্লেটত লৈছোঁ। নহৰু, কেঁচা জলকীয়া, পিঁয়াজ, পাঁচফোৰণ আৰু এটা তেজপাত। এতিয়া গেছৰ ফ্লেমটো অন কৰি কেৰাহীটো পাতি লৈছোঁ। ইয়াতে দিম মই মিঠাতেল। মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি ৰঙা হৈ গ'ল। এতিয়া মই নহৰু, পিঁয়াজ, পাঁচফোৰণ, তেজপাত দি দিলোঁ তেলত। এইখিনি অকণমান ভালদৰে ভাজি ল'ম। এনেদৰে যিসকলে খোৱা নাই বনাই খাবচোন বাঁহৰ গাজৰ চব্জি। এতিয়া দিছোঁ মই হালধি। হালধিটো তেলতেই দিছোঁ যাতে গোন্ধটো নাহে হালধিৰ, আৰু সোৱাদ অনুসাৰে দিছোঁ নিমখ। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই কাটি থোৱা বাঁহৰ গাজখিনি তেলতে দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। এনেদৰে আপোনালোকে চব্জিখিনিত অকণমান কাষলৈ ৰাখি তাৰ মাজতে পুনৰ অকণমান মিঠাতেল দি তেলখিনি গৰমাই ল'ব। তাৰপিছত দুটা কণী ভাঙি দিব, তেতিয়াও খাবলৈ বৰ সোৱাদ হয়। মই কণী দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে কণীও দিব পাৰে। এতিয়া দিছোঁ মই কাটি থোৱা কেঁচা জলকীয়া। বাঁহৰ গাজৰ ভাজিটো মই খাবলৈ বৰ ভাল পাওঁ। আপোনালোকে যিসকলে ভাল পায় বনাই খাব। আৰু ইয়াত মই দিম এতিয়া অকণমান কলাখাৰ। এয়া হৈছে কলাখাৰ। কলাখাৰখিনি চোকা, সেইকাৰণে অকণমান কমকৈ দিছোঁ। আপোনালোকে কণী দি ভাজি খালে কলাখাৰটো ব্যৱহাৰ নকৰিব। বাঁহৰ গাজখিনি বেছি ৰসটো শুকানকৈ ভাজিব নালাগে, তেতিয়া তাৰ যিটো গোন্ধ আহে সেই গোন্ধটো নোহোৱা হৈ যায় বাঁহৰ গাজৰ। সেইকাৰণে অলপ কমকৈ মই ভাজিম। ইয়াৰ অতি বেছি 10 পৰা 15 মিনিটৰ ভিতৰত। এতিয়া মই চব্জিখিনি ঢাকোন লগাই দিম 5 মিনিটমানৰ বাবে। এয়া মই এতিয়া ঢাকনখন গুচাই দিম। এয়া চাওক, চব্জিখিনি ধুনীয়া এটা গোন্ধ ওলাইছে, তলত লাগিও ধৰা নাই। সেইবাবে গেছৰ ফ্লেমটো কমকৈ ৰাখিব। কণী দি নিশ্চয় ভাজি খাবচোন, বৰ ভাল লাগে। মই এদিন কণী দি ভাজি খাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম। এয়া চাওক, মোৰ ভাজি ৰেডি হৈছে আৰু প্ৰায়। তলত লাগি গ'লে বেয়া হৈ যাব ভাজিখিনি, সেইকাৰণে লাগি যাব দিয়া নাই। এয়া চাওক, বাঁহৰ গাজৰ চব্জি ৰেডি হৈ গ'ল। খাবলৈ বৰ সোৱাদযুক্ত হয়। আপোনালোকে বনাই খাব যিসকলে খোৱা নাই। এয়া চাওক, এতিয়া বাকী থকা বাঁহৰ গাজখিনি আকৌ এবাৰ মই চালাডত পিহি লৈছোঁ। এইখিনি মই আচাৰ বনাম। এয়া পিহি হৈ গ'ল। এতিয়া মই এটা বাতিত গোটেই বাঁহৰ গাজখিনি চেপি তাৰ ৰসটো উলিয়াই ফৰফৰীয়া কৰি লৈছোঁ। থালখনতে ৰাখি দিছোঁ। এয়া চাওক কিমান ৰস ওলাইছে, ৰসটোৰ সৈতে দিয়া নাই। এয়া হৈ গ'ল চেপি, ধুনীয়া ফৰফৰীয়া হৈছে। এয়া চাওক ৰস কিমানবিলাক ওলাল চাওক। এই ৰস আপোনালোকে অলপমান দালিত দি খাব পাৰিব, টেঙা হ'লে ভাল লাগিব।
এতিয়া মই কেৰাহীটো পাতি দিছোঁ। ইয়াত দিলোঁ অলপমান মিঠাতেল। বাঁহৰ গাজৰ আচাৰ বনালে ইমান তেলৰ প্ৰয়োজন নহয়, সেইবাবে মই অলপ কমকৈ দিছোঁ। এইখিনি মই আজি গোটেই দিনটো ৰ'দত শুকুৱাই লৈছোঁ। ৰ'দত শুকুৱাই ল'ব লাগিব প্ৰথমতে। এয়া দিছোঁ মই অলপমান ক'লা জিৰা, তেলতে দি দিছোঁ। হালধিৰ গুড়ি আৰু এতিয়া দি দিম মই বাঁহৰ গাজখিনি। এইখিনি আপোনালোকে ৰ'দত শুকুৱাই ল'বলৈ নাপাহৰিব এনেদৰে আচাৰ বনালে। এতিয়া মই এইখিনি তেলত দি দিছোঁ। এয়া চাওক গোটেইখিনি বাঁহৰ গাজে তেলখিনি নোহোৱা কৰি পেলাব। পাছত আকৌ তেল দিব লাগিব ইয়াত। এনেদৰে ভালকৈ লৰাই ল'ব। এয়া চাওক কালাৰটো ধুনীয়া হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ পিচি লোৱা জিৰা আৰু জলকীয়া গুড়ি। ইয়াত বেছি মছলা ব্যৱহাৰ কৰিব নালাগে। শেষত মই ইয়াত অলপমান ভোট জলকীয়া দি দিম। এতিয়া দিছোঁ নিমখ। আচাৰত সাধাৰণতে নিমখ অলপ বেছিকৈ দিব লাগে, তেতিয়া সোৱাদটো ভাল হয়। এইখিনিও কেৰাহীত লাগি যাবলৈ দিব নালাগে, সেইবাবে ঘন ঘনকৈ লৰাই আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এনেদৰে বাঁহৰ গাজৰ ৰসটো চেপি নিদিয়াকৈ টেঙা গাজো বনাই খাব পাৰিব। তাত একো দিব নালাগে। পিছত আপোনালোকে খোৱা সময়ত নিমখ জলকীয়া দি সানি খাব পাৰিব ধুনীয়াকৈ। তেনেকৈও বনাই খায়। এতিয়া মোৰ এইখিনি নমাই দিলোঁ। অকণমান মিঠাতেল পুনৰ গৰম কৰি লৈছোঁ দি দিবৰ বাবে আচাৰত। এয়া চাওক মোৰ আচাৰ বৈয়ামত ভৰাই দিলোঁ। আপোনালোকক সেইখিনি দেখুওৱা নহ'ল। ইয়াত মই গৰম কৰি থোৱা তেলখিনিও দি দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। আপোনালোকে বহু দিনলৈ খাব পাৰিব। ইয়াক খালি ঘন ঘনকৈ অলপ ৰ'দত দি থাকিব মাজে মাজে। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।